নমস্কাৰ। কেইদিনমান পূৰ্বে অসম চৰকাৰে অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ সাংস্কৃতিক ক্ষেত্ৰৰ পাটকটীয়া ৰামছ আঁচনিক অসম গৌৰৱ বঁটাৰ বাবে নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকে। কোননো ৰামছ আঁচনি? কিয় অসম চৰকাৰে তেওঁক অসম গৌৰৱ বঁটা দিব বিচাৰিছে? আজি ৰামছ আঁচনিৰ সম্পৰ্কে আমি কথা পাতিব বিচাৰিছোঁ। অসমৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী ৰামছ আঁচনি শিৱসাগৰ জিলাৰ চেপন চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম আছিল ফকীৰ চাঁদ চাচনি আৰু মাতৃৰ নাম আছিল কৰ্মী চাচনি। চাহ জনগোষ্ঠীয় লোকগীতসমূহৰ উপৰিও ৰামছ আঁচনিয়ে লোকগীত, বনগীত আদি গীতসমূহো গাইছিল। শিল্পী ৰামছ আঁচনি গুৱাহাটী দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ছিৰিজৰ সংগীত পৰিচালক আছিল। বুকুৰ মাজত জ্বলে আৰু বুধু অৰ্জুন নামৰ কথাছবিৰ সংগীত পৰিচালনা কৰাৰ উপৰিও ৰামছ আঁচনি স্বৰাজ আদি ছবিৰো নেপথ্য গায়ক আছিল। ডিব্ৰুগড় আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰা প্ৰায় অৰ্ধশতাধিক গীত প্ৰচাৰিত হৈছিল ৰামছ আঁচনি ডাঙৰীয়া। তেওঁৰ শীৰ্ষক দুটা জনপ্ৰিয় গীতৰ শ্ৰাব্য কেছেট আছামেকৰ কাঁচা সোণা, চন্দ্ৰবদন মুখ আদি খুবেই জনপ্ৰিয়। তেওঁ ঝুমৰ গীত আৰু নৃত্যক এটা সুকীয়া স্থান দিবৰ বাবে তেওঁ 1990 চনতে এটা সংগঠনৰ জন্ম দিছিল, যাৰ নাম আছিল চাহ জনগোষ্ঠী কৃষ্টি কেন্দ্ৰ। এই সংগঠনৰ যোগেদি ঝুমৰ নৃত্য, গীত, তাল, মান আৰু লয় নিৰ্দিষ্ট কৰি এখন পুথিও প্ৰণয়ন কৰিছিল। শেহতীয়াকৈ অসম চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমৰ বিনন্দনী নামৰ যি ঝুমৰ অনুষ্ঠান আয়োজন কৰিছিল, তাত ৰামছ আঁচনি এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৰামছ আঁচনি বৰ্তমান ডিব্ৰুগড়ৰ গান্ধীনগৰত বসবাস কৰে। নিজৰ যি সাংগীতিক চৰ্চা, গীতৰ চৰ্চা, তাৰ বাবে অসমৰ চাহ জনগোষ্ঠীৰ ৰামছ আঁচনিক অসম গৌৰৱ বঁটাৰ বাবে নাম অন্তৰ্ভুক্ত কৰা হৈছে, মনোনীত কৰা হৈছে। আমাৰ ছিৰিজ পৰিয়ালৰ তৰফৰ পৰাও ৰামছ আঁচনি ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে কামনা কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।